ভিডিঅ'টোত ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। সাদ্দাম নিউজ চেনেলত স্বাগতম জনাইছোঁ মই। যে অহা 31 অক্টোবৰত আকাশত দেখা পোৱা যাব বুলুমুন। সৌৰজগতৰ এক দুৰ্ভৱ ঘটনা সংঘটিত হোৱা ফলতে 31 অক্টোবৰত আকাশত দেখা পোৱা যাব বুলুমুন। এই বুলুমুন দেখা পোৱা গৈছিল উত্তৰ আৰু দক্ষিণ আমেৰিকা, ভাৰত, এছিয়া তথা ইউৰোপ মহাদেশসমূহতে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি প্ৰায় 76 বছৰ পূৰ্বে দেখা পোৱা গৈছিল। 19 বছৰ পাছতে পুনৰ দেখা পোৱা যাব বুলুমুন। এইমাত্ৰ জনাই আছোঁ ভাল খবৰ যে প্ৰতিটো দৰ্শকসকলক দিয়াৰ বাবে যত্ন কৰিম। সৌৰজগতৰ এক দুৰ্ভৱ ঘটনা সংঘটিত হৈছে। 31 অক্টোবৰত আকাশত দেখা পোৱা যাব নীলা চন্দ্ৰ। কেইদিনমান পিছতেই এই ঘটনা সংঘটিত হ'ব আকাশত, যে দক্ষিণ আমেৰিকা, ভাৰত, এছিয়া তথা ইউৰোপ মহাদেশৰ পৰা দেখা পোৱা যাব। 76 বছৰ পূৰ্বে দেখা পোৱা গৈছিল, আকৌ 19 বছৰৰ পিছতে এই চন্দ্ৰটো দেখা পোৱা যাব। আজিৰ বাতৰি ইমানেই অন্ত পৰিল।